মই আজি দুটি কম্বো পেকেজ দেখাম অসমীয়া গহনাৰ য'ত আপোনাৰ নেকলেছৰ লগত ইয়াৰিংছ আৰু মুঠি খাৰু এপাত দিয়া হৈছে। এইটো প্ৰথমটো গহনা সেট চাব। ইয়াত এডাল নেকলেছৰ লগত এযোৰ ইয়াৰিংছ দিয়া হৈছে। নেকলেছৰ সেটটোত আপোনাৰ বগা আৰু ডাৰ্ক পিংক কালাৰ যেটো আপোনাৰ ৰেড টাইপৰ কালাৰ হয় সেই দুটা কালাৰৰ ষ্টোন লগোৱা আছে। গোটেই সেটটো আপোনাৰ অৰিজিনেল ব্ৰাছ ফ্ৰেম হয়। তাৰে ওপৰত আপোনাৰ সিলভাৰ লেয়াৰ আছে আৰু সিলভাৰ লেয়াৰৰ লগতে আপোনাৰ গোল্ড পলিশ আছে। সো এই আপোনাৰ সেটটো আপোনাৰ 5 ইয়াৰ্স ৰিপ্লেসমেন্ট গ্যাৰান্টি। উইদিন 5 ইয়াৰ্স আপুনি ৰিনিউ কৰাই ললে আকৌ নেক্সট 5 ইয়াৰ্স পাব। এনেদৰে আপুনি লাইফ টাইম গ্যাৰান্টি পাব। এই সেটটো দেখিবলৈ খুব ধুনীয়া। ইয়াত আপোনাৰ হোৱাইট ষ্টোন এণ্ড ডাৰ্ক পিংক কালাৰ ষ্টোন আছে। লগত এইপাত আপোনাৰ মুঠি খাৰু দিয়া হৈছে। মুঠি খাৰু পাতো মিনা কৰা আপোনাৰ কলা আৰু ৰঙা ৰঙৰ মিনা কৰা আছে। আপোনাক সাইজ লাগিলে বেলেগ বেলেগ সাইজত পাই যাব। দ্বিতীয়টো কম্বো পেকেজ লৈ আহিছো। এইটোতো আপোনাৰ এডাল নেকলেছৰ লগত এযোৰ ইয়াৰিংছ আৰু এপাত মুঠি খাৰু দিয়া হৈছে। নেকলেছৰ চেইনডাল আপোনাৰ দীঘল হয়। আপোনাৰ ডিঙিৰ পৰা অকমান তললৈকে আহিব। হোৱাইট এণ্ড ডাৰ্ক পিংক ষ্টোন খটুৱা আছে। ইয়াৰিংছৰো সেম ডিজাইনৰে হয়, একে ডিজাইন আপোনাৰ আৰু উলমি থাকে। দেখিবলৈ খুব ধুনীয়া। এইটো আপুনি 5 বছৰ ৰিপ্লেসমেন্ট গ্যাৰান্টি পাব। ব্ৰাছ ফ্ৰেমৰ ওপৰত সিলভাৰ লেয়াৰ, তাৰে ওপৰত আপোনাৰ গোল্ড পলিশ আছে। উইদিন 5 ইয়াৰ্স আপুনি ৰিনিউ কৰাব পাৰে। নেক্সট 5 ইয়াৰ্সৰ কাৰণে আপুনি আকৌ গ্যাৰান্টি পাব। তাত আপোনাৰ কিবা কালাৰ ফেড হলে বা কিবা প্ৰবলেম হলে আপুনি আকৌ ঠিক কৰাই ল'ব পাৰিব। চাওকচোন ইয়াৰিংছ কি ধুনীয়া হয়। মই সম্পূৰ্ণ সেটটো আকৌ এবাৰ দেখুৱাই দিছো। সম্পূৰ্ণ সেটটো এবাৰ চাই ল'ব। মুঠি খাৰু আৰু নেকলেছ ইয়াৰিংছ। এইপাত মুঠি খাৰু পাত। মুঠি খাৰু পাতত তিনিটা ৰং আছে, ৰঙা, সেউজীয়া আৰু নীলা। তিনিটা কালাৰত বনোৱা হৈছে। মই সাইড ভিউ দি আছো আপোনালোকক। গোটেই পিনৰ পৰা চাই লওক। আপোনালোকক যিটো সাইজৰ প্ৰয়োজন হয় সেই সাইজতে পাই যাব।